হৈ গৈছে সেইবিলাকৰ তেওঁৰ সুৰক্ষা দিবৰ কাৰণে তেওঁ নিজৰ প্ৰাণ দিবলগীয়া হৈছে আৰু ট্ৰাকত যিটো 3টা ট্ৰাক গছ কাটা ট্ৰাক লুট কৰি গৈছে সেই লুটত তেওঁলোকে বাধা দিয়া হৈছে সেই বাধা দিয়া তেখেতে মানুহবিলাকৰ গোটেইখিনি এৰেষ্ট কৰি লৈ অনাৰ পিছত আৰু ট্ৰাকবিলাকৰ চব পাংচাৰ হৈছে তেখেতে গোটেই অনাৰ পিছত সেই গাঁতবিলাকত ফৰেষ্ট অফিচাৰ আৰু মেঘালয় চৰকাৰৰ লগতো আলোচনা কৰিছে যে কঠোৰ শাস্তি দিব লাগিব চিবিআই ইনকুৱাৰী দিব লাগিব যোনে সেইবিলাকৰ কাম কৰিছে তেখেতক আইনৰ মতে শাস্তি পাব লাগিব আৰু শাস্তি দিব লাগিব আৰু চিবিআই ইনকুৱাৰী কৰিব লাগিলে আৰু এনেধৰণৰ ঘটনা যাতে নহয় কাৰ্বি আংলঙত আৰু ৱেষ্ট কাৰ্বি আংলং আমি সেইবিলাক হ'ব নিদিওঁ যিমান পাৰোঁ আমি গছ চুৰ কৰা যিবিলাক চোৰাং চিকাৰী তেখেতৰ পৰা আমি প্ৰটেকশ্যন দিবৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট সদায় আছে আৰু এনেধৰণৰ ঘটনা কৰিবৰ কাৰণে আমি আৰু যদি কোনোবা ঘটনা কৰে তেনে সেই ঘটনা কৰিব আমি নিদিওঁ আৰু আইনত ব্যৱস্থা যি শাস্তি দিব লাগে সেইটো পাব লাগে বুলি আমি দাবী কৰিছোঁ কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীত শান্তি আছোঁ ইয়াৰ স্থায়ী শান্তি হৈছে কাৰ্বি আংলঙত যিমানখিনি উগ্ৰপন্থী আছে এটা উগ্ৰপন্থী স্থায়ী শান্তি আহিছে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত চুক্তি কৰা হৈছে চুক্তি স্বাক্ষৰ কৰা হৈছে পোৱাৰ লগে লগে কাৰ্বি আংলঙত এটা শান্তি হৈছে কিন্তু এজন দুজন ৱেষ্ট কাৰ্বি আংলঙৰ পৰাও মেঘালয়ৰ পৰা আহে ইষ্ট কাৰ্বি আংলঙৰ পৰা নাগালেণ্ডৰ আহে সেই নাগালেণ্ডৰ পৰা অহা আৰু মেঘালয়ৰ পৰা অহা সেইবিলাকৰ চোৰাং চিকাৰী এইবিলাকৰ কাঠ চুৰ কৰা তেওঁলোকৰ কাৰণে আমি প্ৰটেকশ্যন কৰিবৰ কাৰণে সদায় আছোঁ আৰু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি বিদা সিং লেখে তেখেতক পৰিয়ালক একালীন সাহায্য 5 লাখ টকা দিয়া হৈছে আৰু অসম চৰকাৰৰ পৰা 5 লাখ টকা দিয়া হৈছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা 4 লাখ টকা দিব বুলি আমাৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া তেখেতে ঘোষণা কৰা হৈছে আৰু লগতে তেখেতৰ পৰিয়ালক আমি সংস্থাপন দিবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এইটো সিদ্ধান্ত লওঁ যাতে আৰু অসম চৰকাৰৰ পৰা ঘোষণা কৰা হৈছে যে তেখেতৰ পৰিয়াল যিটো চাকৰি দৰমহা 23,000 টকা পাইছে বুলি কৈছে এই 23,000 টকালৈকে ৰিটায়াৰমেণ্ট নোহোৱালৈকে পাই থাকিব আৰু তেখেতৰ আমি ফৰেষ্টৰ বিল হিচাপে মই ঘোষণা কৰিছোঁ কেবিনেট আমি ডিচিশ্যন ল'ম ইচি ৰিজলিউশ্যন লৈ তেখেতক প্ৰতিমূৰ্তি মুক্ৰ তাতে হ'ব বিদা সিং লেখে নামতে নামাকৰণ কৰা হ'ব তেখেতৰ বিট অফিচটো বিদা সিং লেখে ফৰেষ্ট বিট অফিচ বুলি আমি ঘোষণা কৰিম আৰু লগে লগে তেখেতৰ নামতে আমি প্ৰতিমূৰ্তিটো তাত কৰিম অহা বছৰ সেইবিলাকে আমি ঘোষণা কৰিছোঁ হ'ব